আচ্ছা আমি সকলোৱে জানো क्या बोला तूने? সাপ এডালে যদি হঠাতে মানুহ দেখি পায় তেতিয়াহ'লে সি নিজক বচাবৰ বাবে গছৰ চেপাত সোমাব, নহ'লে গাঁতত সোমাব, নহ'লে বহু দূৰলৈকে পলাই যাব, জংঘলত সোমাব, হয়নে? ये बड़ी अच्छी बात कही आप। কিয় এই প্ৰকাণ্ড মানুহটো যে তাৰ সন্মুখত থিয় দিছে সাপডালৰ সন্মুখত, এই প্ৰকাণ্ড মানুহটোৱে যদি তাক কিবা ক্ষতি কৰে, ভয়তে সি মানে নিজক বচাবৰ কাৰণে পলায়ন কৰি আছে, সেই সাপডালে यही नहीं, अभी और सुनिए। যদি কেতিয়াবা তোমাৰ সন্মুখত আহি নৃত্য কৰি থাকে তেতিয়াহ'লে তুমি কি বুজিবা? তো দাল মে কুছ কালা হে না বেটা, है कि नहीं? तो ध्यान से चलना पड़ेगा।